হেল্ল' গাইজ, এতিয়া আমি কাৰেংঘৰ চাবলৈ ওলাইছোঁ। কাৰেংঘৰ গৈ পালে দেখুৱাম। এয়া আমি কাৰেংঘৰ চাবলৈ আহিছিলোঁ। কাৰেংঘৰ পামগৈ আৰু এতিয়া কাউণ্টাৰত টিকট কৰি কাৰেংঘৰলৈ গৈ আছোঁ, গৈ দেখুৱাই আছোঁ। এয়া আহোম ৰজাৰ কাৰেংঘৰ। এইপিনে পাৰ্কিং কৰা ঠাই আছে। আমাৰ কাউণ্টাৰত টিকট কৰিছেহে, যাবলৈচোন পোৱাই নাই। আজি ছানডে বাবে বহুত মানুহ আহিছে। চাওক ইয়াৰ চাৰিওকাষ কিমান ধুনীয়া। এতিয়া পিছে ছিজন ফ্লাৱাৰখিনি নাই। যেতিয়া ছিজন ফ্লাৱাৰবোৰ থাকে মানে বহুত ভাল লাগে আৰু ফটোশ্বুট কৰিবলৈ। এতিয়াও যথেষ্ট ধুনীয়া। এয়া আমি কাৰেংঘৰৰ ওপৰলৈ উঠি আহি আছোঁ চিৰিয়েদি। চাওক ভিতৰখন ইমান আন্ধাৰ, ভয়ে লাগে যাবলৈ। ভিতৰত মানে পোহৰ, খালি ষ্টেপবোৰ বহুত আন্ধাৰ হয়। এয়া আমি কাৰেংঘৰৰ ওপৰৰ পালোহি। চাওক ইয়াৰ ওপৰৰ ৰুমবোৰ বহুত ডাঙৰ ডাঙৰ খুঁটা এইবোৰ চব, আৰু ছাইডত এইবোৰ গিল দিয়া আছে। কিছুমানত নাই, কিন্তু ভয়ো লাগে মানে ছাইডটো অপেন যে। ল'ৰা ছোৱালীবোৰৰ কাৰণে ভয় লাগে, যিহেতু সিহঁতি ফূৰ্তিতে একদম লৰি ঢাপৰি থাকে। চেলফি মৰাত ব্যস্ত হৈ আছে কাৰেংঘৰত। এয়া সিহে বেছি এনজয় কৰি আছে। তাৰ পৰা কাৰেংঘৰ তলৰ ভিউটো দেখুৱাইছোঁ, কিমান ধুনীয়া চব। ৰাস্তাইদি সোমাই আহি পেলাই আমি ওপৰ পালোহি। ওপৰলৈ উঠি আহি আছোঁ। এইটো 2 নম্বৰ ফ্ল'ৰ হয়। ইয়াৰ ছাইডেদি আৰু অলপ ওপৰলৈ যাব পৰা বাট আছে, কিন্তু সেইটো এতিয়া বন্ধ হৈ আছে। একেবাৰে ছাইডলৈ নাযাবা দেই। এয়া চাওক কেনেকুৱা ছাইডবোৰ একদম অপেন অপেন আছে, ভয়ো লাগে। এইটো কি ঘৰখন? ওপৰ পালোহি আমি। ওপৰৰ পৰা তললৈ চাবলৈ ভয় লাগে। এয়া বেক চাইডৰ ওপৰৰ পৰা বেক চাইডটো ভিউ। এয়া চব এতিয়া বাৰু গিল দিছে। সৰু ল'ৰা ছোৱালীৰ কাৰণে ইমানটো ছেফটিও নহয় জেগাটো। ৰিক্সি নহয় এইখন ওপৰলৈ যাবলৈ। সেইপিনে আৰু যাবলৈ এলাও নাই। ক'ত কি আছে চব ধুনীয়াকৈ দি থৈছে। ফাৰ্ষ্ট টাইম ইয়াতে চাই ল'লে গম পাব। পাৰ্কিং এৰিয়াৰ পৰা ধৰি টয়লেটৰ পৰা ধৰি। আমি কাৰেংঘৰৰ পৰা ওলাই আইচক্ৰীম খোৱাত লাগিলোঁ। এয়া আমি গাড়ীত উঠিবলৈ আহিলোঁ। কাৰেংঘৰ চাই হৈ গ'ল। বাই বাই। এয়া কাৰেংঘৰ। এটা বাই বাই দি দিয়া চবেই। বাই বাই। আৰু শেষত আমি কাৰেংঘৰত কেইকপিমান ফটো মাৰিলোঁ। আমাৰ ল'ৰাই বেছি মাৰিছে ফটো আমাতকৈ। তাৰপিছত ভাবিলোঁ সেইখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি ভাল পালে মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, আৰু এটা নতুন ভ্লগৰ সৈতে লগ পাম অতি সোনকালে। বাই বাই। Love you all.